शक्ति आश्रम जौसिन फरायसालियाव फरायसाफोरजों मोगा-मोगि सावरायनाय हाबाफारि जालाङो। क'क्राझार जिल्ला सिंनि फकिराग्राम हालामनि शक्ति आश्रम जौसिन फरायसालिनि फरायसाफोरजों मोगा-मोगि सावरायनाय हाबाफारियाव फकिराग्राम कलेजनि गोरायुं डक्टर मनज कुमार ब्रह्मआ बाहागो लायो। शक्ति आश्रम जौसिन फरायसालिनि नब्लाङाव फरायसाफोरजों मोगा-मोगि सावरायनाय बे हाबाफारियाव गोरायुं लक्ष्मण चन्द्र दासजों लोगोसे फरायसालिनि गुबुन गुबुन फोरोंगुरुफोराबो बाहागो लादोंमोन। मख'नो गोनां बाथ्रादि फरायसाफोरजों मोगा-मोगि सावरायनाय हाबाफारियाव फकिराग्राम कलेजनि गोरायुं डक्टर मनज कुमार ब्रह्म बिथाङा सोलोंथाइ बिथिंनि सायाव बेसेन गोसा बिबुंथि लाखिनायजों लोगोसे बोसोन होयो। गुबुन फारसेथिं फकिराग्राम कलेजनि गोरायुं बिथाङा फरायसाफोरजों बेफोरबायदि सावरायनाय हाबाफारिखौ फकिराग्राम जौसिन फरायसालियावबो लानाय जागोन आरो फैबाय थानाय समाव गुबुन गुबुन जायगायावबो लागोन होनना खौरांगिरिनि सिगाङाव बुङो। আর কলেজত ছাত্র-ছাত্রীর সংখ্যা বৃদ্ধির কারণে বা শিক্ষা ক্ষেত্রে অগ্রগতির কারণে কী কী পদক্ষেপ আছে? প্ৰথমতে মই আজি প্ৰথম শক্তি আশ্ৰম হায়াৰ এইচ এণ্ড ভকেশ্যনেল স্কুলত আহিছোঁ, কিয়নো আমাৰ কলেজত ইনৰলমেণ্টটো এজ পাৰ NEP বহুত কম। সেইটোৰ কাৰণে মই প্ৰথম পদক্ষেপ হিচাপত শক্তি আশ্ৰম এইচ এণ্ড ভকেশ্যনেল স্কুলত আহিছোঁ যে আমাৰ কলেজত কি কি ফেচিলিটি আছে, আমি কি কি সহায় কৰিব পাৰোঁ যে সেইবিলাক আমি মৰমৰ ছাত্ৰ ছাত্ৰীক আমি ফাইনেল ইয়াৰ এইচ মৰমৰ ছাত্ৰ ছাত্ৰীক আমি জনাইছোঁ আৰু মই অলৱেজ ৰেডি, সদায় মই সাজু আছোঁ যে ছাত্ৰ ছাত্ৰীক মই সহায় কৰিবৰ কাৰণে একাডেমিক ছাইডত, কিয়নো আমাৰ কলেজত কোৱালিফাইড ফেকাল্টিজ এভেইলেবল আছে আৰু অলৰেডি ডক্টৰেট কৰা আছে আৰু কলেজৰ ইনফ্ৰাষ্ট্ৰাকচাৰ চাফিচিয়েণ্ট আৰু আমাৰ কলেজত NSS আছে, NCC হ'বলৈ গৈ আছে, ডিজিটেল স্মাৰ্ট ক্লাছৰুম আছে আৰু কম্পিউটাৰ লেব আছে, ইনডোৰ ষ্টেডিয়াম আছে, অডিটৰিয়াম আছে, ইনফ্ৰাষ্ট্ৰাকচাৰ চব চাইডত প্ৰব্লেম নাই। আৰু আমি নতুনকৈ নতুন কোৰ্চ আমি ইণ্ট্ৰডিউচ কৰিবলৈ গৈ আছোঁ এজ পাৰ NEP, লাইক স্কিল ডেভেলপমেণ্ট, CCTV ইনষ্টলেশ্যন, PGDCA, মাছ কম আৰু মোবাইল ফোন ৰিপেয়াৰিং, বিউটিচিয়ান, সেইবোৰ কোৰ্চটো আমি টাইম পৰ্যায়ে আমি সেইটো চলাই গৈ থাকিম আৰু মই চেষ্টা চলাম এনেকৈ মই আৰু বেলেগ বেলেগ স্কুল হায়াৰ ছেকেণ্ডেৰীত যাম আৰু গাঁৱতো মই যাম, যাই পেলাই মই গাঁওবুঢ়াৰ লগত ক্লাবৰ মানুহ মই লগ ধৰিম যাতে ওচৰত আমাৰ এই ফ্ৰিংছ এৰিয়া কলেজৰ ফ্ৰিংছ এৰিয়াৰ ল'ৰা ছোৱালী যাতে আমাৰ কলেজতে পঢ়ে, নিজৰ ঘৰত থাকিয়ে পঢ়িব পাৰে আৰু ভাল এনভাইৰনমেণ্ট দিবৰ কাৰণে মই সদায় চেষ্টা কৰিম। এট প্ৰেজেণ্ট মোৰ দুটা শ্বিডিউল অলৰেডি, যি হ'ল এটা হৈ গ'ল ফকিৰাম হায়াৰ ছেকেণ্ডেৰী, কিবা এই শক্তি আশ্ৰম হায়াৰ ছেকেণ্ডেৰী, নেক্সট আমাৰ 28ত আছে ফকিৰাম হায়াৰ ছেকেণ্ডেৰীত আছে, তাৰপিছত মোৰ আৰু আছে সিফালে ৰাণীগঞ্জ, সিফালে বাকী আৰু বেলেগত যাবৰ কাৰণে মোৰ এটা প্লেন আছে, মই এইটো ডিছক্ল'জ নকৰোঁ এতিয়া। এইখিনিয়ে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলক কিবা মেছেজ দিব নেকি? তো মই সেইটোৱেই মানে ডেডিকেশ্যন দিয়ক আৰু পঢ়া শুনাত ইম্পৰ্টেঞ্চ দিয়ক, নিজৰ লাইফটো নিজে ডিচাইড কৰক, পঢ়া শুনাটো য'তেই পঢ়ক, যিকোনো ইনষ্টিটিউশ্যনত পঢ়িলেও নিজৰ ওপৰতে সেইটো ডিপেণ্ড হয়, লাইফৰ আৰু ফিউচাৰৰ ডিচিশ্যনটো নিজে ডিচিশ্যন লয়। ডাঙৰ কলেজত পঢ়িলেও আমাৰ নিচিনা কলেজত পঢ়িলেও সেইটো একেই কথা, চাৰ্টিফিকেটৰ কোনো ডিষ্টিংশ্যন নাই। এইটোৰ কাৰণে মই ৱেলকাম কৰোঁ ছাত্ৰ ছাত্ৰী আমাৰ ফকিৰাম কলেজত আহক আৰু এডমিশ্যন লওক, মই অলৱেজ সাজু আছোঁ সহায় কৰিবৰ কাৰণে। থেংক ইউ। ছায়েন্স ষ্ট্ৰীমটো কিমান দিনৰ পৰা ষ্টাৰ্ট হ'ব? ছায়েন্স ষ্ট্ৰীমটো অলৰেডি গভৰ্ণমেণ্টৰ আণ্ডাৰ প্ৰচেছ, মই ডকুমেণ্টছবিলাক কুৱেৰি কৰি মই পালোঁ, কুৱেৰি কৰিছে, এইটো আমাৰ BTC গভৰ্ণমেণ্টক মই এপ্ৰ'চো কৰিছোঁ, এইটো মানে অলপ টাইম ফেক্টৰ, মই ভাবিছোঁ এইটো কামিং ছেশ্যনত, এইবাৰ ছেশ্যন নহয় নেক্সট ছেশ্যনত এইটো কোৱাৰ সম্ভাৱনাটো আছে। আৰু মোৰ ইয়াত এটাই ৰিকুৱেষ্ট, গভৰ্ণমেণ্টে যদি আমাক সহায় কৰে আৰু ফিল কৰে যে এইটো ফিজিবল হয়, ফিজিবল আৰু দিবই লাগে যদি ভাবে, এইটো সোনকালেই হ'ব। মই অনুৰোধ থাকিল এডুকেশ্যন মিনিষ্টাৰ ছাৰকো যাতে আমাৰ ফকিৰাম কলেজত ছায়েন্স ষ্ট্ৰীমটো সোনকালে ইণ্ট্ৰডিউচ কৰে, আৰু এইটো পাব্লিক ডিমাণ্ড আছে ফকিৰাম এৰিয়াত, চবেই লোকেল পাব্লিকে বিচাৰিছে যে ছায়েন্স কলেজটো ফকিৰাম কলেজত ইণ্ট্ৰডিউচ কৰিব লাগে বুলি। থেংক ইউ।